ফাইনেলি সেৱা ষ্টুডেণ্টছৰ কাৰণে বহুত ভাল খবৰ যে মানে অসমৰ ষ্টুডেণ্টছখিনিৰ কাৰণে ফাইনেলি এক্সাম কেঞ্চেল হৈ গ'ল। বাকী একো নাই হৈ গ'ল কেঞ্চেল হ'ল যেতিয়া আপোনালোকে যি পাৰ্টি চাৰ্টি চব যি কৰে समझ रहे हो ना এতিয়া আজি মানে এখন বৈঠক আছিল। চ' এইখনক কৈছে যে মানে কিছুমান ক'ভিডৰ যোনটো ৰিকভাৰী সেইটো বহুত কম মানে বহুত আপোনাৰ বেছি হ'ব লাগে যোনটো হ'ব লাগে ন এক্সাম পাতিবৰ কাৰণে বেছি হ'ব লাগিছিল, কিন্তু এতিয়া কম হৈ আছে ৰিকভাৰী ৰেটটো কিছুমান ডিষ্ট্ৰিক্টত, যেনেকৈ যোৰহাট, মৰিগাঁও, নগাঁও, স্পেচিয়েলি নগাঁও হৈ আছে। কিন্তু নগাঁও এতিয়া যোনটো SOP হয় ন সেইটো আকৌ আহিছে। বেলেগ ডিষ্ট্ৰিক্টত নাইকিয়া হৈ গ'ল, কিন্তু নগাঁৱত আকৌ দিছে। নগাঁৱত মানে বেছি হৈ আছে ন এইটো। চ' বাকী কিন্তু তাৰ ওপৰতো আজি এতিয়া বহুত কথা আছে যে কেনেকৈ ৰিজাল্টটো ওলাব। কিন্তু কিছুমান ষ্টুডেণ্টছ ক'ভিডৰ কাৰণে এক্সাম দিবও পৰা নাছিল, প্ৰি টেষ্ট দিব পৰা নাছিল, বাকী ইউনিট টেষ্টবিলাক দিব পৰা নাছিল। কিন্তু তাহাঁতৰ কেনেকৈ ৰিজাল্ট ওলাব বহুত কথা আছে। তো সেইবিলাকৰ কাৰণে কাইলৈ এখন আকৌ বৈঠক বহিব। চ' সেইখনৰ কি ৰিজাল্ট ওলাব আকৌ ভিডিঅ' এটা বনাম। বাকী এইটো ভিডিঅ' ছাপোৰ্ট কৰক। কাইলৈ কথা কাইলৈ বাদ দিয়ক, আজি যি হ'ল মানে কেঞ্চেলটো হ'ল ন, এতিয়া পাৰ্টি কৰক। बहुत तेज हो रहा है बहुत तेज हो रहा है। Okay, bye-bye. See you. Higher secondary examination and class 10 examination of the state. It will be held. It should be held. বাতিল কৰা হৈছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। আমি জনাইছোঁ আপোনালোকক আৰু ৰাজ্যিক কেবিনেটে যি পৰামৰ্শ দিছিল তাৰ পিছতে আজি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।